প্ৰস্তুতি আত্মসমৰ্পণৰ পঞ্জশীৰৰ সিংহৰ পুত্ৰ আহমদ মাছুদৰ আফগানিস্তানৰ অন্তিম দুৰ্গ দখলৰ নিচেই সমীপত তালিবান আফগানিস্তান পৰম বিজয়ৰ ওচৰ চাপিছে তালিবান কিয়নো পৰাভূত কৰিবলৈ বাকী থকা একমাত্ৰ উপত্যকা পঞ্জশীৰৰ যোদ্ধাসকলে সহায় আৰু অস্ত্ৰ শস্ত্ৰৰ অভাৱত আত্মসমৰ্পণ কৰাৰ পৰিকল্পনা কৰা বুলি জানিব পৰা গৈছে ইয়াৰ পূৰ্বে খবৰ পোৱা গৈছিল যে পঞ্জশীৰে সিংহৰূপে পৰিচিত আহমেদ শ্বাহ মাছুদৰ পুত্ৰ আহমদ মাছুদৰ অধীনত তালিবানৰ বিৰুদ্ধে যুদ্ধ কৰিবলৈ সাজু হৈছিল তাৎপৰ্যপূৰ্ণভাৱে 1990 চনৰ গৃহযুদ্ধই হওক বা তাৰ এদশক আগৰ সোভিয়েট হস্তক্ষেপেই হওক কোনেও পঞ্জশীৰ উপত্যকা জয় কৰিব পৰা নাছিল দি টেলিগ্ৰাফৰ প্ৰতিবেদন মতে অস্ত্ৰ শস্ত্ৰ আৰু আন্তঃৰাষ্ট্ৰীয় সহায়ৰ অভাৱত পঞ্জশীৰৰ যুঁজাৰুসকলে আত্মসমৰ্পণৰ প্ৰস্তুতি চলাইছে মাছুদৰ এগৰাকী পৰামৰ্শদাতাই জানিবলৈ দিয়া অনুসৰি ৩২ বছৰীয়া যুৱক মাছুদে অস্ত্ৰ শস্ত্ৰৰ সন্ধান কৰিছিল তেওঁ উল্লেখ কৰিছে পঞ্জশীৰে তালিবানৰ সৈতে যুঁজিব নোৱাৰে তালিবান এতিয়া শক্তিশালী এয়া 1980 চন নহয় তালিবানৰ হাতত শক্তিশালী অস্ত্ৰ আছে বহুতো দেশৰ পৰা বিচৰা হৈছিল সহায় শেহতীয়াকৈ মাছুদে ৱাশ্বিংটন পোষ্ট বাতৰি কাকতত লিখিছিল মই আজি পঞ্জশীৰ উপত্যকাৰ পৰা লিখি আছো মোৰ দেউতাৰ পদাংক অনুসৰণ কৰিবলৈ সাজু মুজাহিদিন যোদ্ধাসকলৰ সৈতে আকৌ এবাৰ তালিবানৰ মুখামুখি হ'বলৈ সাজু মাছুদে আৰু লিখিছিল তেওঁৰ বাহিনীক আন্তঃৰাষ্ট্ৰীয় সহায়ৰ প্ৰয়োজন হ'ব এই সেনাবাহিনীত ৬,০০০তকৈও অধিক যুঁজাৰু আছে বুলিও তেওঁ উল্লেখ কৰিছিল তেওঁ ফ্ৰান্স ইউৰোপ আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু আৰৱ দেশৰ পৰা সহায় বিচাৰিছিল মাছুদে কৈছিল যে তেওঁ তেওঁৰ দেউতাকক ২০ বছৰ আগতে সোভিয়েট আৰু তালিবানৰ বিৰুদ্ধে যুঁজ দিয়াত সহায় কৰিছিল মাছুদৰ দেউতাকে পঞ্জশীৰত তালিবানৰ বিৰুদ্ধে সৰ্ববৃহৎ অভিযান আৰম্ভ কৰিছিল তেওঁক ২০০১ চনত হত্যা কৰা হৈছিল 1989 চনত তাখাৰ প্ৰদেশৰ পিছত জন্মগ্ৰহণ কৰা মাছুদে ইৰাণত স্কুলীয়া শিক্ষা লাভ কৰে আৰু তাৰ পাছতেই ব্ৰিটেইনৰ ৰয়েল মিলিটাৰী একাডেমী চেণ্ডহাৰ্ষ্টত এবছৰীয়া সেনা পাঠ্যক্ৰম কৰিছিল মাছুদৰ এই ক্ষেত্ৰত কি প্ৰতিক্ৰিয়া মাছুদে উল্লেখ কৰিছে যে তেওঁ তালিবানৰ সৈতে শান্তি আলোচনা কৰিব বিচাৰিছে আফগানিস্তানত গৃহযুদ্ধ বিচৰা নাই অৱশ্যে প্ৰয়োজন হ'লে তেওঁ মুখামুখি হ'ব বুলিও সতৰ্ক কৰি দিছিল ছুইডেনৰ এজন গৱেষক আব্দুল ছয়দে APFক কয় তালিবানে পঞ্জশীৰক সকলো দিশৰ পৰা আগুৰি ধৰিছে আৰু মই নাভাবোঁ যে মাছুদৰ পুত্ৰসকলে কেইমাহমানতকৈ অধিক সময় ৰখাব পাৰিব